বৰ্ষত আমি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ তৰফৰ পৰা এই প্ৰেছ ক্লাবতে আমি প্ৰতিটো বৰ্ষতে HSLC হওক হায়াৰ ছেকেণ্ডেৰী হওক কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বছৰ আমি সম্বৰ্ধনা জনাই আহিছোঁ অকণমান উৎসাহিত কৰিবৰ কাৰণে এখন চাৰ্টিফিকেট বা গামোচাখন ডাঙৰ কথা নহয় আমি তেওঁলোকক এটা আশীৰ্বাদ দিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ প্ৰত্যেক বছৰে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ মাতোঁ তেওঁলোকক অকণমান সম্বৰ্ধনা জনাওঁ সম্বৰ্ধনাৰ অৰ্থটো হৈছে আমি তেওঁলোকক অনাগত দিনত যদি ভালকৈ পঢ়া শুনা কৰি গৈ এজন দেশৰ এজন ভাল নাগৰিক হ'ব পাৰে তাৰ কাৰণে আমি এটা আশীৰ্বাদ দিয়াৰ প্ৰয়াস কৰোঁ আৰু সেই কাৰ্যসূচী হিচাপে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আজি আমি আচলতে ক'বলৈ গ'লে আমি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ তৰফৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি 3টা স্তৰত আমি কৰোঁ যিহেতু একেলগে সম্ভৱ নহয় কামৰূপ মহানগৰ বহু ছাত্ৰ ছাত্ৰী থাকে আমি আগন্তুক আকৌ অহা 15 আগষ্ট তাৰিখে আমি এটা সম্বৰ্ধনা অনুষ্ঠান কৰিম আজি আমি মুঠ 35গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালোঁ অনুষ্টুপীয়াকৈ যিমানখিনি পাৰিছোঁ ৰাইজৰ সহযোগত আপোনালোকৰ মিডিয়া বন্ধুসকলৰ সহায় সহযোগিতা আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ গতিকে আকৌ আপোনালোকক অনুৰোধ জনাইছোঁ 15 আগষ্ট তাৰিখে আপোনাক আকৌ এবাৰ দেখা পাম আমি আকৌ এই আজিৰ দৰে আকৌ আমি এনেকৈ 40-45জন ছাত্ৰ ছাত্ৰীক আমি আকৌ এটা সম্বৰ্ধনা জনাৰ ব্যৱস্থা কৰিম 15 আগষ্ট তাৰিখে আমি 15 আগষ্ট তাৰিখে আমাৰ PWD যিটো ট্ৰেইনিং চেণ্টাৰ আছে গড়গাঁও বিভাগৰ যিটো প্ৰশিক্ষণ কেন্দ্ৰ আছে তাতে আমি অকণমান আহল বহলকৈ কৰিম আৰু এইখিনিতে কৈ থওঁ যে সেইদিনা আৰু এটা অনুষ্ঠান থাকিব আপোনাৰ মিডিয়া ভাই বন্ধুসকল আহিব আমি তাতে এটা কাৰ্যসূচী ৰাখিম যে শিক্ষা ব্যৱস্থাত সংৰক্ষণ ব্যৱস্থাত থাকিব লাগে নালাগে যেনেকৈ ধৰক ST OBC MOBC আপোনাৰ চাহ বাগানৰ কিবা ফিজিকেল হেণ্ডিকেপ আপোনাৰ মুক্তি যুঁজাৰু দেখিছে আপোনালোকে শিক্ষা ক্ষেত্ৰত বিভিন্ন ধৰণৰ যিবিলাক সংৰক্ষণ ব্যৱস্থা আছে এই সংৰক্ষণ ব্যৱস্থাবিলাকে আপোনাৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কিন্তু ক্ষতিগ্ৰস্ত কৰিছে এইটোৰ ওপৰত আমি এটা ৰাজ্যিক ভিত্তিত আপোনালোকক আমন্ত্ৰণ জনাম এই সম্বৰ্ধনাৰ লগতে এই অনুষ্ঠানত মুকলিকৈ আমি ছাত্ৰসকলৰ মাজলৈ ঠেলি দিম যে তোমালোকে ইয়াৰ ওপৰত কি মন্তব্য আগবঢ়াবা কোনোবাই ধৰক 100 নম্বৰৰ ভিতৰত 20 নম্বৰ পায়ো ছিট পাইছে কোনোবাই 50 নম্বৰ পায়ো ছিট পোৱা নাই এই সংৰক্ষণ ব্যৱস্থাটো উঠাব লাগে নালাগে বা থাকিব লাগে নালাগে এইটো বিস্তৃতভাৱে আমি এটা আলোচনা চক্ৰ আয়োজন কৰিম আপোনালোক আহিব সংবাদ মাধ্যমক আমি অনুৰোধ জনাইছোঁ আজিয়ে নিমন্ত্ৰণ দিলোঁ আপোনালোকক ধন্যবাদ কৃতি ছাত্ৰ দেৱজ্যোতি বলত আমি আশীৰ্বাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ।